এইবিলাক ইয়াতে কুঁহিয়াৰ লগাইছোঁ। অঁ কুঁহিয়াৰ হ'ব ন? কুঁহিয়াৰ কিমান বিঘা মাটি? এইটো 1-1.5 বিঘা কুঁহিয়াৰ আৰম্ভ কৰিছোঁ, বিধানটো আনি লৈছোঁ। অঁ কল লগাইছোঁ, কল আহিছে। কল আহিছে অঁ। আৰু কল আনিছোঁ, বিধান আনি বিধানৰ কাৰণে লগাইছোঁ এইবাৰ নতুন কৰি। ভাল হৈছে খেতিটো। এইটো মিঠা আলু। মিঠা আলু অঁ। এইটো মিঠা আলু। অঁ মিঠা আলুটো লগোৱা গৈছে 2 বিঘা। অঁ আৰু ইফালে আছে আপোনাৰ এইটো আমাৰ খোৱা আলুটো। অঁ ফলবিলাকৰ আহিছে আৰু মালভোগ আৰু জাহাজী লগাইছোঁ। মালভোগ আৰু জাহাজী লগোৱা নাই বৰ্তমান। কল হৈ গৈছে পাৰিবলৈ, আমাৰ টাইম হৈছে আৰু লাহে লাহে। এইটো কি কল? এইটো জাহাজী কল অঁ। আলু দিয়া গৈছে, এইটো কাংকৰ দিয়া গৈছে। কাংকৰ কাংকৰ অঁ। আৰু ইফালে এইটো তিল দিয়া গৈছে 5 বিঘা প্ৰায়। এইটো তিল দিয়া গৈছে ন? তিল দিয়া গৈছে। হাইব্ৰিড নেকি? নহয়, আমাৰ লোকেল তিল। আচ্ছা আচ্ছা। আৰু পিছফালে আছে লাও চাং আছে, কবি অলপ আছে, বেঙেনা, বিলাহী এনেকুৱা লাও আছে। কি লাও দিছা? জাতিলাও আৰু আৰু ৰঙালাও, এই দুটা লাওৱে আছে বৰ্তমান দিয়া গৈছে। এইটো বন বগৰী ন? অঁ ধুনীয়া। আহিছে আৰু কলি হৈছে এইবিলাক। অঁ অঁ বনবৰী লগাই দিছে এনেকৈ চাইডে চাইডে। বৰ ধুনীয়া। এইটো ধুনীয়া ন? তিল কিমান বিঘা কৰিছে এইবাৰ? 5 বিঘা। 5 বিঘা। এইটো তিলে আৰু গোটেই। জলকীয়া কিন্তু তিতা দিয়া জলকীয়া। জলকীয়া ন? কি জলকীয়া? পকাই দিম তাৰমানে। অঁ তিতা দিয়াটো আৰু সেইকাৰণে ৰুব নালাগে, ডাইৰেক্ট তিতা দিছোঁ গোটেই। এই জংঘলটো চাফা কৰিব লাগিব মানুহে আমাক। পাতলা বহুত লাগে। এইবিলাক জলকীয়াটো। ফুলকবি, ওলকবি, বন্ধাকবি, বেঙেনা। কোমোৰা লগাম। কোমোৰা দালিটো দালি কাৰণে পুলি জমাই থোৱাই আছে। ঊল দিছিলোঁ, এইবিলাক ঊল ওলাই আছে। ঊল দিয়া আছে, ঊলটো উঠাই দিম।